হয়, অসম চৰকাৰৰ উদ্যোগত যি ঝুমুৰ বিশ্ব অভিলেখৰ বাবে কালি ইতিমধ্যে যি ইতিহাস ৰচিলে তাৰ আজি ইতিমধ্যে যিসকল চাহ বাগিচাৰ পৰা যুৱক যুৱতী গৈ পিনি এই ৰেকৰ্ডৰ বাবে গৈছিলে আৰু আজি এতিয়া মই বৰ্তমান উপস্থিত আছোঁ টিয়কত আৰু টিয়ক চাহ বাগিচাৰ যিসকল যুৱক যুৱতী গৈছিলে এই ঝুমুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু মই অকণমান তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোক ইমান কেইদিনৰ লগত ব্যস্ত হৈ আছিলে ঝুমুৰ ক্ষেত্ৰত আৰু যিহেতু কালি এটা ইতিহাস ৰচিলে প্ৰথমতে কি ক'ব? সৰ্বপ্ৰথমে মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জনাব খুজিছোঁ। লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। ইমান এটা শুভ ক্ষণ কোনোদিনা আমি মানে কল্পনা কৰা নাছিলোঁ। এনেকুৱা এটা জেগাত গৈ আমি উপস্থিত হ'ম, এনেকুৱা এটা অনুভৱ পাম বুলি কোনোদিনা আমি আশাই কৰা নাছিলোঁ। ইমান সুন্দৰ ব্যৱস্থাপনা তাতে, সকলোকে মানে যাৰ যেনেকৈ যি প্ৰয়োজন সকলোখিনি তেওঁলোকে যিমানখিনি পাৰিছে সিমানখিনি চেষ্টা কৰিছে ফিল আপ কৰিবলৈ। আৰু কালি আমাৰ প্ৰাণৰ ঝুমুৰ নৃত্যটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলোঁ। সেইটো আমাৰ কাৰণে এটা খুব মানে আনন্দিত এটা ক্ষণ। সেইটো মানে যিমান দিনলৈকে জীয়াই থাকিম আমাৰ সেইটো দিন আৰু ঘূৰি আহে নে নাহে নাজানো, কিন্তু আমাৰ মনত থাকিব আৰু আমি খুব গৌৰৱান্বিত যে তাত আমি সেই অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিব পাইছোঁ। তাকে ধন্যবাদ জনাইছোঁ। যিহেতু কালি ইতিমধ্যে আপোনালোকৰ এই সুন্দৰ কাৰ্যসূচী হৈ গ'ল আৰু আপোনালোকে টিয়কৰ পৰা গৈ পিনি অংশগ্ৰহণ কৰিলে, কেনেকুৱা অনুভৱ? খুব বেছি ভাল। আকৌ মই সৰ্বপ্ৰথম পুনৰ মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ যি ঝুমুৰ আমাৰ চাহ জনজাতীয় আদিবাসী লোকসকলৰ যি জাতীয় নৃত্য ঝুমুৰ আগলৈকে আমাৰ বাগিচাতে মানে সীমাবদ্ধ হৈ আছিল, কিন্তু তেখেতৰ প্ৰচেষ্টাত এতিয়া আমাৰ ঝুমুৰ গৈ এতিয়া বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিলোঁ। সঁচাই বৰ ভাল অনুভৱ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এইফালে আছে যুৱতীসকলো আছে, তেওঁলোকেও যিহেতু এই ঝুমুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে, কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। কি ক'ব, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান এটা ভাল পদক্ষেপ ল'লে আৰু আপোনালোকেও ইয়াৰ পৰা গৈ পিনি অংশগ্ৰহণ কৰিলেগৈ, কি ক'ব? মুখ্যমন্ত্ৰীক ভাল লাগিছে কৰি দিয়াৰ কাৰণে, আমাৰ ঝুমুৰ পৰিৱেশন কৰাৰ কাৰণে। হয়, কালি যিহেতু প্ৰধানমন্ত্ৰীগৰাকীকো ওচৰৰ পৰা আপোনালোকে পাইছে, কেনেকুৱা লাগিলে? ভাল লাগিছে। এই যি 4 দিন আপোনালোকে একেলগে থাকিলে মেলিলে, বিভিন্ন ঠাইৰ লগ পাইছে মানুহ, নিশ্চয় মানে এতিয়া আজিৰ পৰা অকণমান বেয়াও লাগিব। বেয়া লাগিছে, কালি ৰাতি গধূলিৰ পৰা বেয়া লাগিছে। লগৰ ভাগৰ বহুত পালো, এৰা হ'ল, কেতিয়াবা আৰু লগ পাম, বহুত বেয়া লাগিছে। আপোনাৰ অনুভৱটো ভালেই, আৰু আমি যেনেকা ভাবিছো তাতকে বেছি ভাল লাগিলে। হয়, আৰু বহুতো লগৰ বন্ধু বান্ধৱী পালো বহুত বাগানৰ, ভাল লাগিলে। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ তেওঁলোকে যিহেতু ঝুমুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিলে, মানসী তোমাৰ অনুভৱটো? মই পোনপ্ৰথমে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা এটা পৰিৱেশ আমি মানে ভবাই নাছিলোঁ এনেকৈ এটা পাম পৰিৱেশ বুলি। আৰু 200 বছৰ পিছত যি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব গৈছে, আমাৰ কাৰণে খুব গৌৰৱৰ বিষয় আৰু বহুত ভাল লাগিলে, মানে বহুত ভাল লাগিলে। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমিও টিয়ক চাহ বাগিচাৰ যিসকল যুৱক যুৱতীয়ে গৈ অংশগ্ৰহণ কৰিলেগৈ, তেওঁলোকে ইমান সুন্দৰ কাৰ্যসূচীত এটা অংশগ্ৰহণ কৰিবলৈ পালে, লগতে আমি সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।